আপোনালোকক স্বাগতম জনাইছো। ইতিমধ্যে অসমত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে। আপোনালোকে নাইবা আপোনালোকৰ ল'ৰা ছোৱালী একেবাৰে কম খৰচত বি ফাৰ্ম, ডি ফাৰ্ম, ফাৰ্ম ডি, এম ফাৰ্ম, BSc নাৰ্ছিং, ইঞ্জিনিয়াৰিং, MBA এইবোৰ কোৰ্চ কৰাব বিচাৰিছে নেকি? তেতিয়াহ'লে এতিয়াৰ পৰা চিন্তা নাই। আপোনালোকৰ ল'ৰা ছোৱালী নাইবা আপোনালোকে এইবোৰ কোৰ্চত একেবাৰে কম খৰচত পঢ়িব পাৰিব। আজি আলোচনা কৰিব বিচাৰিছো ডি ফাৰ্মৰ বিষয়ে। ডি ফাৰ্মটো হৈছে ফাৰ্মাচী লাইনত এটা ডিপ্লোমা কোৰ্চ। এইটো হৈছে এটা 2 বছৰীয়া কোৰ্চ। ইয়াতে এডমিশ্যন ল'বলৈ হ'লে কোনো ধৰণৰ এন্ট্ৰেন্স দিব নালাগে, ডাইৰেক্ট এডমিশ্যন ল'ব পাৰিব। 2 বছৰ পঢ়াৰ পিছত এটা চাৰ্টিফিকেট পাব। সেই চাৰ্টিফিকেটটো ভাড়া দিব পাৰে। ভাড়া দিলে প্ৰতি মাহত তাতে 10,000 টকা পাব। নাইবা ডিপ্লোমা কৰাৰ পিছত নিজাববীয়াকৈ এটা ফাৰ্মাচী খুলিব পাৰিব। নাইবা ডিপ্লোমা কৰাৰ পিছত যিকোনো ইণ্ডাষ্ট্ৰি, ফাৰ্মাচী ইণ্ডাষ্ট্ৰিত জব কৰিব পাৰিব। নাইবা ডিপ্লোমা কৰাৰ পিছত বি ফাৰ্ম, ফাৰ্ম ডি, তাৰপিছত BSc বিভিন্ন ধৰণৰ কোৰ্চ পঢ়িব পাৰিব। যদি আপোনালোকৰ ল'ৰা ছোৱালীক নাইবা আপোনালোকে যদি ডি ফাৰ্ম কৰে তেতিয়াহ'লে এই এটা চাৰ্টিফিকেট পাব। সেই চাৰ্টিফিকেটটো ভাড়া দিলে 10,000 টকা পাব। এই 10,000 টকাৰে কিন্তু পৰৱৰ্তী সময়ত বেলেগ কোৰ্চ পঢ়িব পাৰিব। সেইকাৰণে বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে কিন্তু ডি ফাৰ্ম কৰিবলৈ দেখা যায়। এতিয়া ক'ব বিচাৰিছো, আপোনালোকৰ ল'ৰা ছোৱালীক যদি নৰ্থ ইষ্টত পঢ়াব বিচাৰে তাতে বহুত খৰচ হয়। এক্সাম্পল হিচাপে ডাউন টাউনৰ কথা কৈছো। তাতে ডি ফাৰ্ম পঢ়াবলৈ হ'লে প্ৰতি বছৰ প্ৰায় 2 লাখ টকা দিব লাগিব। কিন্তু আমাৰ ইয়াতে একেবাৰে কম খৰচত আপোনালোকৰ ল'ৰা ছোৱালীক পঢ়াব পাৰিব। ইয়াতে কেৱল মাত্ৰ 1 লাখ টকা ল'ব। বছৰত 1 লাখ টকা ল'ব। এই 1 লাখ টকাৰ ভিতৰত হোষ্টেল ফিজ আছে, কলেজ ফিজ আছে আৰু বাকী যিমানবোৰ ফিজ আছে সব এই 1 লাখ টকাৰ ভিতৰত আছে। বাকী খৰচ আৰু নাই। বাকী 1 টকা দিব নালাগে। এডমিশ্যন ফিজ নাই। সব ইয়াতে ইনক্লুড কৰা আছে, সব ইয়াতে অন্তৰ্ভুক্ত কৰা আছে। কিন্তু নৰ্থ ইষ্টত যদি পঢ়াব বিচাৰে তাতে কিন্তু বহুত খৰচৰ প্ৰয়োজন হয়। বিশেষকৈ দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালীসকলে নৰ্থ ইষ্টত নিজৰ সন্তানক ভালদৰে পঢ়াব নোৱাৰে। কাৰণটো হৈছে তাতে বহুত খৰচ হয়। দুখীয়া শ্ৰেণীৰ পৰিয়ালৰ ল'ৰা ছোৱালীসকলে তাত পঢ়িব নোৱাৰে। চিন্তা কৰিব নালাগে। এতিয়া বহুতে ক'ব পাৰে যে ইমান খৰচ কম, তেতিয়াহ'লে PCI এপ্ৰুভ আছে নে নাই? চাওক, ইয়াতে যদি PCI এপ্ৰুভ নাথাকিলে তেতিয়াহ'লে অসমৰ প্ৰায় 400ৰ ওপৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছে। কিয় পঢ়ি থাকিব? PCI এপ্ৰুভ আছে, কোনো টেনশ্যন নাই। ইয়াতে অসমৰ 400ৰ ওপৰ ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান পঢ়ি আছে। অসমৰ ৰান্ধনি আছে আৰু অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বেলেগ হোষ্টেলৰ ফেচিলিটি আছে। ইয়াতে কোনো ধৰণৰ টেনশ্যন নাই। আপোনালোকক জনাব বিচাৰিছো কলেজখনৰ নাম হৈছে বালাজী ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল চায়েন্স আণ্ডাৰ কাকাতিয়া ইউনিভাৰ্চিটি। আপোনালোকে গুগলত চাৰ্চ কৰিব পাৰে কাকাতিয়া ইউনিভাৰ্চিটি বুলি, তাতে ডিটেইলছ পাই যাব। আৰু কলেজখনৰ লোকেশ্যন হৈছে হায়দৰাবাদ, তেলেংগানা ৰাজ্য। ইয়াতে কি হয়, অসমৰ ছাত্ৰ ছাত্ৰীসকলে হায়দৰাবাদত যি খাদ্য দিয়ে সেই খাদ্য খাব নোৱাৰে। তাৰ কাৰণে কি কৰিছে, ইয়াৰ পৰা গুৱাহাটীৰ পৰা এজন ৰান্ধনীক ইয়াতে আনিছে। সেইজন ৰান্ধনীয়ে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে খাদ্য প্ৰস্তুত কৰে, খাদ্য ৰান্ধি দিয়ে। কোনো ধৰণৰ টেনশ্যন নাই। আপোনালোকে যদি ইয়াতে পঢ়াব বিচাৰে তেতিয়াহ'লে গুৱাহাটীত মেইন অফিচ আছে, সেই অফিচত যোগাযোগ কৰিব লাগিব। আৰু এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত এটা নম্বৰ দিয়া আছে আৰু স্ক্ৰীণত এটা নম্বৰ দেখা পাইছে। সেই নম্বৰত কল কৰি অধিক জানিব পাৰিব। আৰু কোনো ধৰণৰ টেনশ্যন নাই। ইয়াতে বহুতে ক'ব পাৰে যে বহুত দূৰত গৈছে, পঢ়া নহ'ব, তাতে কিবা কিবি, এইবোৰ একো নাই। আৰু ইয়াতে বহুত ষ্ট্ৰিক্টলি পৰীক্ষা হয়। বহুতে ক'ব পাৰে যে ডিপ্লোমা ইয়াতে নকল কৰি পাছ কৰে, এইবোৰ ইয়াতে ছিষ্টেম নাই। এতিয়া ছিষ্টেম গৈছে আৰু ইয়াতে বহুত ষ্ট্ৰিক্টলি পৰীক্ষা হয়। আৰু আপোনালোকৰ ল'ৰা ছোৱালীক যদি একেবাৰে কম খৰচত পঢ়াব বিচাৰে তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰে। আৰু লিমিটেড ছিট থাকে। ডি ফাৰ্মত লিমিটেড ছিট থাকে। ইয়াতে যে আনলিমিটেড ছিট তেনেকুৱা নহয়। কেৱল মাত্ৰ 50টা 60টা এনেকুৱা ছিট থাকে। ছিট বুকিং হ'লে কিন্তু আপোনালোকে ইয়াতে এডমিশ্যন ল'ব নোৱাৰে।
আৰু এই সুযোগ কেৱল মাত্ৰ দুখীয়া ল'ৰা ছোৱালীসকলৰ বাবে যিবোৰ মাক দেউতাকৰ যিসকল ছাত্ৰ ছাত্ৰীৰ মাক দেউতাকৰ চাকৰি আছে সিহঁতে কিন্তু গুৱাহাটীত পঢ়িব পাৰিব নাইবা নৰ্থ ইষ্টত পঢ়িব পাৰিব কিন্তু যিসকল পিতৃ মাতৃয়ে দিন হাজিৰা কৰি খায় সেইসকল পিতৃ মাতৃৰ ল'ৰা ছোৱালীয়ে কেনেকৈ গুৱাহাটীত পঢ়াব পাৰিব ইয়াতে এডমিশ্যন দিয়ক একেবাৰে কম খৰচ 1 লাখ টকা বেছি নহয় একেবাৰে কম খৰচে 1 লাখ টকাৰ ভিতৰত হোষ্টেল ফিজ আছে কলেজ ফিজ আছে তাৰ পিছত এডমিশ্যন ফিজ সকলোবোৰ খৰচ কিন্তু ইয়াতে ইনক্লুড কৰা আছে অন্তৰ্ভুক্ত কৰা আছে বাকি আৰু খৰচ নাই গতিকে এতিয়াই যোগাযোগ কৰক নম্বৰ দিয়া আছে